এটা ৰুম আছিল, দুজনৰ জোখাৰে ঠিকেই আছিল। এখন দীঘল বাৰাণ্ডা, এটা মূৰে নামানুজন, আনটো মূৰে পিংক ফ্লয়ড। এখন খেলপথাৰৰ শেষত এটা পানীৰ টেংকি, পানীৰ টেংকিৰ সিপাৰে আমাৰ হেঁপাহৰ পখিলা জাক। এখন কেণ্টিন আছিল, য'ত চাহৰ নামত বন্ধুত্ব আৰু পৰঠাৰ নামত প্ৰেমৰ বিনিময় হৈছিল। ইউকেলিপ্টাছৰ তলেৰে এটা পথ আগবাঢ়িছিল, তিনিআলিৰ মাজেৰে ৰামানুজন, পিংক ফ্লয়ড আৰু পখিলা জাকতি মিলি গৈছিল। এটা লেব আছিল, লেথ মেচিনতকৈ বেছি টাই পিন্ধা কাণফুলিৰ ৰঙামণিটোৰ চাহিদা বেছি আছিল। এদিন এক্সপেৰিমেণ্টৰ আৱৰণ সানি বন্ধুত্বৰ সম্পৰ্কটো সিও প্ৰেমৰ পিনে ঠেলি দিছিল। এখন দোকানতো আছিল, বাকীৰ বহীবোৰ য'ত সোনকালেই সলাইছিল। কিন্তু দোকানীজন আপোন আছিল, ভাগৰুৱা পখিলা জাকোচোন তাতেই জিৰাইছিল। এখন হোষ্টেলৰ লগতে কেইজনমান আধাফুলীয়া বন্ধু আছিল। পঢ়িবৰ মন কাৰোৱেই নাছিল, কিন্তু জীৱনৰ জ্ঞান ঠিকেই দিছিল। এখন কলেজ আছিল, স্মৃতিৰ মোনা ভৰাবলৈ সময়ে যে সুবিধাই দিয়া নাছিল। এটা ৰুম আছিল,